মামা ক'ৰ পৰা দৈ আনিলে হ'বলা নহয় পুৰা মবিল তহঁতৰ ঘৰৰ খুনে খোৱা টাবৰত খহিবলৈ আনিছে ঠিকাটো মই লৈছো নহয় দস্তুৰ মত হেত্তেৰি মামা কি কোৱা নো এইবোৰ এই জানি শুনি তেনে প্ৰশ্ন কিয় কৰ নহয় মানে মই দৈ আনা বুলি ভাবিছিলো ৰাম দয়ে হয় দস্তুৰ মত গাঁৱৰ ল'ৰাজন হৈ তই তেনে প্ৰশ্ন কৰনে আজি আমাৰ স্নেহাৰ বিয়াৰ জোৰণ নহয় জানো জোৰণ পাৰ্টিক খুৱাবলৈ আনিছো বুজিছো সেইকাৰণেতো সুধিছো দৈ আনিছে নেকি বুলি দস্তুৰ মত জনা কথাটো সুধিব লাগে কেলে হেমন্ত এই গুৱাহাটীৰ পৰা অহা 11 বজাৰ বাছখন আহি পালে নেকি নাই অহা এতিয়া 10টাহে বাজিছে মামা মই যাওঁ এতিয়া কৈ থাক মই গৈয়ে থাকো এইফালে বহুত কাম পৰি আছে নবৌ চোৱাচোন এইজনী এতিয়াও আহি নাপালেহি সময়ত আহি নাপালে বাৰু কোনে সজা দিব কোৱাচোন স্নেহা ইমান অধৈৰ্য কিয় হৈছা এতিয়াও 11টা বাজিবলৈ 10 মিনিট মান বাকী আছে কিন্তু নবৌ জোৰোণ আহি পাবৰে হ'ল দেখোন এইজনী দেখিছো জোৰোণৰ পাৰ্টি লগতে গুচি যাব তেখেতসকলে 11টা বজাত আহিম বুলি কৈছে যদিও ইমান দূৰ বাট আহোঁতে অলপ ইফাল ইফাল হ'বই দস্তুৰ মত এঘণ্টা দেৰি হ'বই মালৱালীৰ কাঠৰ দলংখনৰ মেৰামতি কাম চলি আছে মামা দৈখিনি আনিলে নে দস্তুৰ মত আনিলো ফাৰ্ষ্ট ক্লাছ দৈ গৰুৰ মামা তুমি চকলৈ যোৱা মেঘাক ৰিচিভ কৰি লৈ আহা বাৰু হেৰি নহয় কোনোবা এজনে চিডি কেছেট বনোৱা কেমেৰা অনাৰ কথা আছিল নহয় কেতিয়া আহিব মই কিন্তু দস্তুৰ মত তাকেইতো সাগৰে আনিব মোৰ ইউনিভাৰ্চিটিৰ ফ্ৰেণ্ড জানো পাই কেতিয়া আহি পায় দস্তুৰ মত আহিব মই এতিয়া যাওঁ বহুত কাম বাকী আছে নবৌ তুমিয়ে মোক সজাই দিয়া না ৰ'বাচোন ৰ'বা আজি জোৰোণহে আজি আকৌ তুমি কিয় হাজুন কাচুন কৰিব লাগে আজি যি কৰিব দৰা ঘৰৰ আয়তীসকলেহে কৰিব তুমি মাথোত তেখেতসকলৰ গুৰিলে গ'লেই হ'ল কি মই কি ভুটনি হৈ যাম নেকি নবৌ প্লিজ তুমি কিবা এটা কৰি দিয়া না ৰ'বাচোন ৰ'বা সেইখন গাড়ী মাত যেন পাইছোঁ হয় সেইখন 11টা বজা গাড়ীখনে হয় এতিয়া তোমাৰ প্ৰব্লেম ছল্ভ তুমি বহা মই পাকঘৰত লাগো চৰিয়া ভাগিন ভালে ভালে আহি পালা মামা আপোনাৰ ভাল নে দস্তুৰ মত ভাল চাও বেগটো দিয়া তোমাৰ বান্ধৱীজনীয়ে খঙত একেবাৰে টিংৰি তোলা হৈ আছে কিয় 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 তুমি দেৰি কৰিলা যা বাছখন মই চলাই আহিছিলো নেকি তাতে যিহে বেয়া ৰাস্তা ভগা দলং ইমান দূৰ বাট কথা কয় দস্তুৰ মত তুমি খাতিৰ নকৰিবা আহিছা যে ঠিক আছে মামা আপুনি আছে যেতিয়া মোৰ আৰু কিহৰ চিন্তা নে কি কয় মামা দস্তুৰ মত তুমি 1 মিনিট ৰবা মই সেইখিনিৰ পৰা ইমিডিয়েট আহি আছো মুখ মেলি সেই পিনে চাই থাকোঁতে চাদা পৰি হাং হ'ল চাওঁ অকণমান মোক দে অকলে খোৱা স্বভাৱ খাই ল বাকীখিনি আৰু শুন এফালে দস্তুৰ মত গধূলি লগ কৰিবি মামা যোৱাবাৰ চিনাকি কৰাই দিম বুলি তুমি মোক ঠগিলা এইবাৰ কিন্তু চিনাকিটো কৰাই দিবা মণিপুৰী মাল আছে চিনাকিটো কৰাই দিবা দস্তুৰ মত গধূলি লগ কৰিবি মই এতিয়া আহোঁ থাক গাঁৱৰে ল'ৰাজনক ঠিক ধমক দিলোঁ
তোমাৰ পিনে তেলেকাতেলি কি কৈ চাই আছে হয় নেকি মইচোন গমকে নাপালো দস্তুৰমত গম পালে বেয়া হ'লহেঁতেন ব'লা বলক ৰবা দস্তুৰমত মই নাযাওঁ তুমি যোৱা তোমাৰ বান্ধৱী খঙত টিঙেৰি তোলা হৈ আছে দিব এখুন্দা দেৰি কৰি আহিছা যে হ'ব মামা মোৰ ফ্ৰেণ্ডক কেনেকে টেকল কৰিব লাগে মই ভালকে জানো এইটো লোৱা তুমি যি কৰা দস্তুৰমত তাকেই কৰিবা যোৱা হ'ব এই গোবিন্দ এইডালত যে লাগি আছ এইবিলাক কাম কোনে কৰিব এফালা এনে কৰলা খাব নাপাবি হা এই আৰু তই চিধা কৰ দি মেকআপ আৰ্টিষ্টৰ গম পাই যাবি স্নেহা এই জেনি সৰি তোৰ অলপো দায়িত্ববোধ নাই মোৰ অৱস্থাটো দেখিছ নাই এনেকৈ ওলাম নেকি তেওঁলোকৰ সন্মুখত নেমাতিবি মোক ঐ নিজৰ ঘৰ বুলি দম নিদিবি দেই তোক কোনে কৈছিল জকাই চুকত বিয়া পাতিবলৈ ইমান কলো বোলো টাউনৰ বিবাহ ভৱন এটা ঠিক কৰ নাই তেওঁ একেবাৰে নিজৰ ঘৰৰ চোতালতহে বিয়া পাতে হেলিকপ্টাৰ এখন ঠিক নকৰিলি কিয় একেবাৰে ৰাতিপুৱা ওলালোহি হয় এদিন আগতে আহিব নোৱাৰিলি ইমানকে ক'লো জোৰোণৰ আগদিনাখন আহিবি নাই মহাৰাণী যেন গুৱাহাটীৰ মেয়ৰহে ফুটনি গৰজ পৰিছে মোৰ এদিন আগতে আহিবলৈ মোৰ আৰু কি বেলেগ কাম নাই এদিন আগতে আহি কন্দা কটা কৰা মোৰ কি দৰকাৰ তোৰ কি দৰকাৰ ইয়া মোৰহে মইহে ঘৰ দুৱাৰ বন্ধু বান্ধৱী সকলোকে এৰি আন এখন পৃথিৱীলৈ গুচি যাম কথা কয় একটু দেৰিকৈ আহে আৰু আহি এতিয়া ঐ চাওঁ তই য'লৈ যাৱ গৈ থাক কিন্তু মোক এৰি যোৱা কথা নকবি কিন্তু বাহ কি সুন্দৰ সোনকালে চোৱাহি কি মৰ্মান্তিক দৃশ্য দাদা প্লিজ ইউজ প্ৰপাৰ ৱৰ্ড হা মৰ্মান্তিক নহয় কৰোণ ইয়াত কোনো এক্সিডেণ্ট হোৱা নাই নহয় কি হ'ল ইহঁত দুজনী আকৌ কি হ'ল হোৱাকে একো হোৱা নাই অলপ কন্দা কটাৰ ৰিহাৰ্চল কৰিছে হয় নেকি বাৰু তুমি আগফালে যোৱা জোৰোণ আহি পাবৰ হৈছে জীৱা আজ্ঞা মহাৰাণী কি যে কয় মেঘালী তুমি অলপ এক সজাই পৰাই দিয়া ৰাতিপুৱাৰ পৰাই এটাই চিন্তা মোক কোনে সজাই পৰাই দিব ঠিক আছে মই আছো আপুনি যাওক বৌ আই ছোৱালী যা অলপ মুখ হাত ধুই ফ্ৰেছ হ মই ফ্ৰেছ হ হা মামা দস্তুৰমতটো কি ইয়াত কি লাগে চিনাকিটো হ'বলৈ আহিছিলো দস্তুৰমত তই বলিয়া হলি নেকি অথনি অহা পহিলাজনীৰ লগত চিনাকিটো কৰাই দিয়া না মামা সেইজনী আমাৰ স্নেহাৰ লগৰ MA পাছ এইবাৰ পুৰা ফিটিং দিছো নহয় ময়ো পাছ কৰিম এইবাৰ দস্তুৰমত তই মেট্ৰিকহে দিছ দিল্লী বহু দূৰত হে মামা মণিপুৰী মাল লৈ আহিছো একদম পুৰা এতিয়া এইবোৰো নহয় সময়ত তোক মই লগ ধৰিম শিৱৰ দৰে টানিম চিনাকিটো কিন্তু কৰাই দিবা মামা চিন্তা নকৰিবি যা ফুট সময়ত লগ ধৰিম কোন আহিছিল মামা দস্তুৰমত হেমন্ত ভাগিন ৰান্ধনীশাললৈ বোলা একো এটা হৈ উঠা নাই অলপ তদাৰক কৰাগেচোন হেৰি নহয় আলহীয়ে খোৱা বোৱা কৰিবলৈ ঠাইখিনি ঠিক ঠাক হ'লনে দস্তুৰমত ৰেডি ভাগিন তেন্তে লাগি যোৱা দস্তুৰমত ল নিজকে এবাৰ আইনাত চাই ল আৰে কি হ'ল ঠিকে আছেতো ইয়াতকে বেছি আৰু সজাব নোৱাৰি দেই নহ'লে দৰাৰ মাকে চিনিয়ে নাপাব ক'ব এইজনীচোন আমি চাই যোৱা ছোৱালীজনীয়ে নহয় তেতিয়াহে লাগিব লেঠা শুনিছো মাকজনী বোলে একা চেকা বিধৰ আহকচোন কোনে খাতি কৰে বান্দৰ কেঁকুৰাত ডিম হয় মাকজনীহে সাংঘাতিক ল'ৰাজন কিন্তু বৰ অমায়িক বোলে
অৱশ্যে ডক্তৰ মানুহ অমায়িক হয়েই। তাতে কি হ'ল? আমাৰ স্নেহাওতো ফাৰ্ষ্ট ক্লাছ, ফাৰ্ষ্ট, MA, ধুনীয়া, স্মাৰ্ট। আচ্ছা, এই ভাল ল'ৰাবোৰৰ মাকবোৰ এই পুৰণা চিনেমাৰ ললিতা পাৱাৰ, শশীকলাৰ দৰে কিয় হয়? হাৰে কিয় অমংগলীয়া কথাবোৰ কৈছ? অমংগলীয়া? কি হ'ল? মই চাই আহিছোঁ। আৰে কোনে ভাঙিলে দৈ টেকেলিটো? ইছৰাম, জোৰ নাহি পাবৰে হ'ল। দস্তুৰমত এই অমংগলীয়া কামটো ময়ে কৰিলোঁ। বাহিৰলৈ নিব ধৰোঁতেই হাতৰ পৰা পিছলি পৰিল। কি কৰোঁ এতিয়া? ভাগিন, তুমি চিন্তা নকৰিবা। দস্তুৰমত মই হাতকৈ গৈ লৈ আহিম। গোৱালক কৈ থোৱা আছে। নালাগে মামা, তুমি যাব নালাগে, গাড়ীখন লৈ ময়ে যাম। জোৰ আহিব হ'লে দস্তুৰমত মই স্নেহা স্নেহা, জোৰ নাহি পালেহি, গাঁৱৰ চব পালেহি। হয় নেকি? যা যা, নিজৰ কামত লাগৈ। আৰু চাবি যাতে আলহীয়ে কোনো পথ্যে বেয়া নাপায়। যা যা। হ'ব স্নেহা, আহ আহ আহ। দস্তুৰমত তহঁত দুইজনী ইয়াত এনেদৰে বহি আছ। ইফালে জোৰণ আহি পালেহি। বস্তু বাহানি ঠিক হৈছে কি নাইবা? চি 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 চি। ঐ, অলপ আগতে দেখোন উৎপাত কৰি আছিলি, এতিয়া কি হ'ল? ভয় লাগিছে নেকি? নহয় অ', এই যে দৈ টেকেলিটো ভাঙিল, কিবা অমংগলৰ ইংগিত নেকি বাৰু? হোৱাট ৰাবিছ! তয়ো যে আৰু স্নেহা, আজিৰ যুগতনো এইবোৰ কথা বিশ্বাস কৰেনে? থেত! মেঘা, এইক তোমালোকৰ লগত ৰাখিবা দেই। মই তেখেতসকলক আদৰাৰ ব্যৱস্থা কৰোঁগৈ। নিচিমা, তুমি পেহীৰ লগত থাকিবা দেই। থাকিম যোৱা। মেঘা পেহী, আমাৰ পেহীক ধুনীয়া লাগিছে ন? অঁ তো, তোমাৰ পেহী সঁচাকৈ ধুনীয়া যে। মেঘা পেহী, কাইলৈ বিয়া হ'লে আমাৰ পেহী বোলে দৰাৰ লগত গুচি যাব। নেযাওঁ নহয় নিচিমা। মই দৰাটোক মাৰিম, আমাৰ পেহীক কিয় লৈ যাব দিম? ইয়ে, তেনেকে ক'ব নাপায় নহয় নিচিমা। দৰাটো তোমাৰ পেহাহে হ'ব। আচ্ছা, তুমি অলপ দেৰি পেহীৰ ওচৰত বহা, মই আহি আছো। এইবোৰ কিনা চিৰা ন? দস্তুৰমত ঘৰৰ
ধানৰ চিৰা তেতিয়াহ'লে ঢেঁকীত খুন্দা চিৰা নহয় চাগে মিলত খুন্দা চিৰা আমি কিন্তু ঘৰত ঢেঁকীত খুন্দা জহা ধানৰ চিৰাহে খাওঁ অৱশ্যে কোমল চাউল হ'লে বেয়া নাছিলে দস্তুৰমত এই যে পেকেটত পায় গোহালিৰ জলপান কি ক'লে মামা কি কৰি আছা এখেতে দৈ নিদিয়া কি দস্তুৰমত দি আছো পাহি আই দৈ লৈ আনাচোন ৰ'বা ৰ'বা এক গৰুৰ দৈ নে ম'হৰ দৈ গৰুৰ একেবাৰে খাটি মই হ'লে ম'হৰ দৈহে খাওঁ খুটিৰ বৰ বেয়া কথা হ'ল নহয় মামা কি কৰা যায় এতিয়া এই মই জলপান নাখাওঁৱে দিয়ক ভাতৰ ব্যৱস্থা কৰা নাই নেকি কৰিছো সকলো দস্তুৰমত ৰেডি আছে আপুনি একেবাৰে ভাতকে খাই লওক চাৰণ বিলৰ চিতল মাছ বনোৱা হৈছে মই চিতল মাছটো নাখাওঁ আৰি মাছহে খাওঁ অৱশ্যে চিকেন খাওঁ কিন্তু লোকেল মই এটা কথা ক'ব পাহৰিছিলোঁ নহয় আপোনালোকক দৰা পাৰ্টিৰ কাৰণে কিন্তু চিকেন আৰু মাটন দুইটাই যোগাৰ কৰিব দেই দৰাৰ মাকজনী ললিতা পাৱাৰ নহয় শশীকলাও নহয় তেনেহ'লে একদম অসমীয়া চিনেমাৰ শ্ৰীমতী মহিমাময়ীৰ দৰে তোৰ লগত কিন্তু বেছ জমিব দে স্নেহা স্নেহা তেখেতসকল যাবলৈ ওলাইছে তোমালোক আহা ভগৱানৰ কৃপাত আজিৰ দিনটো ভালে ভালে পাৰ হৈ গ'ল কালিৰ দিনটো এনেকে পাৰ হৈ গ'লে হয় আৰু ঐ কালি কিন্তু সোনকালে আহিবি দেই বুজিছতো হ'ব তই চিন্তা কৰিব নালাগে আমি যিমান পাৰোঁ সোনকালে আহিম আচ্ছা তোমালোকৰ কাৰোবাৰ ঘৰত জেতুকা গছ আছে নেকি কিয় আমাৰ ঘৰৰ পাছফালে এজোপা আছে নহয় আচ্ছা তোমালোক কোনোবা এজনী মোৰ লগত ব'লাচোন ৰেডিমেড মেহেন্দি আনিব পাহৰিলো জেতুকা পাতে বেছি লগাব লাগিব ব'লা কালি কিন্তু সোনকালে আহিবি দেই হ'ব দে আহিম ঐ চাচোন সেইজন কোন আহিছে CD কেছেট বনোৱা ল'ৰাটো আহিছে চা আমাৰ ফালে আহি আছে 1 মিনিট শুনকচোন কওকচোন আপুনি স্নেহা দত্তৰ বিয়ালৈ আহিছে নহয় তেখেতৰ ঘৰটো কোনফালে বাৰু আগফালে আহক মই দেখুৱাই দিছো মই আহি আছো যা এইটোৱে ঘৰ আপুনি যাওক ভিতৰলৈ ঠিক আছে থেংক ইউ আহিছোঁ হেৰি এই মস্তৰ অভাতলিখনত খুন্দা মাৰিবলৈ মুখে পাইছিল নেকি মতলব কি আপোনাৰ কি মই আপোনাক খুন্দা মাৰিছোঁ নহ'লেনো কি দেখা নাই কেনেকৈ মই আপোনাৰ ওপৰত পৰি গ'লো হেৰি মই খুন্দা মৰা হ'লে মই আপোনাৰ ওপৰত পৰিলোহেঁতেন কি হ'ল কথাটো অকণমান বুজি পাইছেনে বাৰু বাছ বেছি স্মাৰ্ট হৈ দেখুৱাব নালাগে
এইখন চহৰ নহয় গাঁওহে গোটেই চিটুকাপাতবোৰ নষ্ট কৰিলে মানে ক'ৰ পৰা জানো আহিলে এই ফটোৱাটো মেডাম তুমি যে গাঁৱৰ ৰূপহী নহয় কথাটো বুজি পালোঁ এনিৱে মোৰ আগমনত পুষ্পবৃষ্টি নহ'লেও জেতুকাপাতৰ বৃষ্টিয়ে হ'ল ভাল লাগিল দস্তুৰমত মই আপোনাক চিনি নাপালোঁ যে বহকচোন বহক হ'ব মই সাগৰ স্নেহাৰ লগত ইউনিভাৰ্চিটিত একেলগে পঢ়িছিলোঁ অ' হয় নেকি দস্তুৰমত পালোঁ চিনিও পালোঁ বুজিও পালোঁ পিছে ক'ত সেইটো ক'ত বস্তুটো সেইটো মই বুজি পোৱা নাই সেই যে চিডি কেছেট কৰা কেমেৰা দস্তুৰমত আপুনি আনিব বুলি মই জানো নহয় আনিছোঁ সেইটো হয় নেকি তেতিয়াহ'লে মোৰ পৰা আৰম্ভ কৰা যাওক দস্তুৰমত এই বিয়াখনৰ মূল মানুহটো ময়ে অৰ্থাৎ কইনাৰ মমায়ে হয় নেকি কিন্তু মামা আপুনি এইটোৰ ওপৰত উঠিব জানো অলপ সাজি কাচি আহকগৈ মানে চিডিত উঠিব লাগিব নহয় চিডি কেছেট হয় নেকি আপুনি ড্ৰয়িং ৰুমত বহক মই স্নেহাক পঠাই দিছোঁ দস্তুৰমত মই গ'লোঁ আৰু হাউতকৈ আহিলোঁ ঠিক আছে অহাৰ বাবে ভাল পালোঁ ভণ্টিটো তোমাৰ কথা কৈয়ে থাকে বাৰু তোমালোকে কথা পতা হেৰি নহয় মামা ক'লৈ গ'ল দস্তুৰমত মই ইয়াতে দস্তুৰমত তোমালোকে হাঁহিলা যে কি হ'ল মামা তুমি হঠাৎ এই ৰূপ ল'লা যে কিবা ঘটিল নেকি থেতৰি এওঁ মানে সাগৰে ক'লে চিডি কেছেট কৰা কেমেৰাৰে হেনো ফটো তুলিব সেয়েহে সাজি কাচি আহিব লাগে সেয়েহে দস্তুৰমত মই ঠিক আছে মামা ধুতি পাঞ্জাবীযোৰ থাকক বাকী এইবিলাক গালে মুখে ঘঁহা ৰংবিলাক মুচি পেলাওকগৈ আপোনাক এনেই হেণ্ডচাম লাগে হয় নেকি দস্তুৰমত আকৌ আহিম ভাকিন ফাৰ্ষ্ট ক্লাছ কিন্তু ফটো উঠাব লাগিব আহিব লাগিব সাগৰ তুমি ফ্ৰেছ হৈ লোৱা মই খোৱাৰ যোগাৰ কৰোঁ ঠিক আছে বৌ সাগৰ তুমি কথা পতা মই অকণ ওলাই যাওঁ বেণ্ড পাৰ্টি খবৰটো কৰি আহোঁ হ'ব দাদা তুমি এটা কাম কৰা গা পা ধুই লৈ ভাত কেইটামান খাই লোৱা তাৰপিছত কামত লাগি যোৱা ঠিক আছে হ'ব দিয়া ৰ'বা তোমাক মোৰ বান্ধৱী এজনীৰ লগত চিনাকি কৰাই দিওঁ ক'লৈ গ'ল জানো মেঘালী মেঘালী এই চব কি মেডাম আপোনালোকৰ বিয়া খাবলৈ অহা আলহীক এনেদৰে খুন্দা আৰু জেতুকাপাতৰ বৃষ্টিৰে সম্ভাষণ জনোৱা হয় নেকি চৰি আৰে তোমালোকে ইজনে সিজনক আগতে চিনি পোৱা নেকি নাই চিনাকি পৰ্বটো হোৱা নাই অৱশ্যে এওঁ যে খুন্দা মৰাত পাকৈত কথাটো গম পাইছোঁ এই মিষ্টাৰ মাইণ্ড ইয়ৰ লেংগুৱেজ চৰি বাবা চৰি ইউ হেভ টু বি তোমালোক চিৰিয়াছ হৈ গ'লা যে এয়া মোৰ স্কুলৰ বান্ধৱী মেঘালী আৰু এয়া সাগৰ মোৰ ইউনিভাৰ্চিটিৰ ফ্ৰেণ্ড সন্ধি কৰি লোৱা কাম অন দাদা আপুনি ইয়াত অকলে অকলে বহি আছে যে সাগৰ বহা কইনা নোহোৱা হ'লনে হ'ল দাদা বহিছে সাগৰ সমাজৰ যে কি নিয়ম এজনী ছোৱালীক তাই কেঁচুৱা অৱস্থাৰ পৰা ডাঙৰ দীঘল কৰি
এদিন চিৰদিনৰ বাবে অন্য এখন ঘৰলৈ উলিয়াই দিবলগীয়া হয়। কি কৰিব দাদা, এয়া সমাজে বনোৱা নিয়ম। কথাবোৰ ভাবিলে মনটো বেয়াই লাগি যায়। তাইক আমি বৰ মৰমেৰে ডাঙৰ দীঘল কৰিছিলোঁ বুজিছা। কথাবোৰ স্নেহাই মোক কৈছে। কথা এটা ভাবি আজি মোৰ বৰ ভয় লাগিছে। সেইখন ঘৰত গৈ তাই সুখী হ'ব পাৰিব নে নোৱাৰে? কিয় দাদা, দৰাৰ ঘৰখনত কিবা জটিলতা আছে নেকি? নাই নাই, মই দৰাৰ মাকজনীক লৈহে অলপ চিন্তাত পৰিছোঁ। দাদা, আপুনি মিছাতে চিন্তা কৰিছে। চব ঠিকে থাকে হৈ যাব। ভগৱানৰ ওপৰত বিশ্বাস ৰাখক। এৰা, এতিয়া সকলোবোৰ ভগৱানৰ ওপৰতেই। সাগৰ, ৰাতিপুৱা সোনকালে উঠিব লাগিব নহয়। যোৱা, ভাত পানী খাই শুই থকাগে। গুড নাইট। গুড নাইট। ঐ, তোৰ বাৰু সাগৰত কেনেকুৱা লাগে? কি অদ্ভুত প্ৰশ্ন সুধিছ। সঁচাই কৈছো, প্ৰথম দেখোঁতে প্ৰেমত পৰিব পৰা ল'ৰা। তোৰ বাৰু কেতিয়াও তাৰ প্ৰতি এনে ভাৱ জেগা নাছিল নে? তই পাগল হোৱা নাইতো? মোৰ শপত, কিন্তু আজিৰ দিনটোত অন্তত তই মিছা নকবি। তই সঁচাকৈ পাগল হৈছ। আচলতে সঁচা কথা ক'ব গ'লে তাক প্ৰথম লগ পাওঁতে মোৰো তোৰ নিচিনাই অনুভৱ হৈছিল। কিন্তু 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 কি? তাৰ মনত কেতিয়াও মোৰ প্ৰতি এনেধৰণৰ ভাৱ প্ৰকাশ হয় নেদেখিলোঁ। তাৰ অকৃত্ৰিম পবিত্ৰ বন্ধুত্বৰ ওচৰত মোৰ এই ভাৱবোৰ নাইকিয়া হৈ গ'ল। আৰু এতিয়া আমি দুয়োৰে বেষ্ট ফ্ৰেণ্ড। কি ক'লি? তেনেহ'লে মই তোৰ কোন? সতিনী আকৌ। ঐ শুই থাক, চব শুই আছে। আৰু এটা কথা, কালি ৰাতিপুৱা সোনকালে শুই উঠি সাগৰক তই গাঁওখন দেখাই আনিবি, প্ৰথমবাৰ আহিছেতো। আৰু এটা কথা, প্ৰথম দেখোঁতে সাগৰ বৰুৱা কিন্তু তোৰ প্ৰেমত পৰিও যাব পাৰে। যা, মোৰ কোনো দৰকাৰ নাই তাক ইমপ্ৰেছ কৰিবলৈ। শুই থাক। সঁচাকৈ পৰিৱেশটো ইমান সুন্দৰ, মনটো কিবা কিবি লাগি গৈছে। দুহাত মেলি গান গাবলৈ মন গৈছে। আপুনি দেখিছোঁ বেছ ৰোমেণ্টিক হৈ গৈছে দেই। নাই, তুমি মোক আপুনি বুলি ক'ব নালাগে, তুমি বুলিয়ে ক'বা। বাৰু মেঘা, মই তোমাক এটা ব্যক্তিগত কথা সুধিব বিচাৰিছোঁ, বেয়া পাবা নেকি? নাই, নাপাওঁ, কওক। আকৌ কওক। বাৰু, তোমাৰ কোনোবা আপোনজন মানে বিশেষ মানুহ আছে নেকি? মানে মই ক'ব খুজিছোঁ। মই বুজি পাইছোঁ। আচলতে কি জানে, কাৰোবাক আপোন কৰি ল'বলৈ মনে বিচৰা ল'ৰাজনটো পাব লাগিব। আচ্ছা, কোৱাচোন তোমাৰ মনে বিচৰা ল'ৰাজন কেনে হোৱাটো বিচৰা? শান্ত, শিষ্ট, হৃষ্টপুষ্ট, মহাদুষ্ট। ঠেট নহয়, নম্ৰ, ভদ্ৰ, মৰমীয়াল, কৰ্মঠ, বিশ্বাসী ইত্যাদি ইত্যাদি। নাই নাই, নহ'ব। মানে মোৰ গাত ইয়াৰ এটাও গুণ নাই। ঠেট আপুনি, মানে তুমি বৰ বেয়া দেই। আচ্ছা, এতিয়া তুমি কোৱাচোন, তোমাৰ জীৱন সংগীজনী কেনেকুৱা হোৱাটো বিচাৰা? একে আশাৰে মোৰ জীৱন সংগীজনী মোৰ বেষ্ট ফ্ৰেণ্ড হ'ব লাগিব। বুজি পাইছোঁ, তাৰমানে ঠিক স্নেহাৰ দৰে। নাই নাই, স্নেহাক মই সেই দৃষ্টিৰে কেতিয়াও চোৱা নাই। বাৰু মেঘা, তুমিওতো মোৰ বেষ্ট ফ্ৰেণ্ড হ'ব পাৰা। মোক লগ পোৱানো কিমান সময় হৈছে? এক ছেকেণ্ডতো মানুহৰ মাজত ফ্ৰেণ্ডশ্বিপ হ'ব পাৰে। আনহাতে তুমিওতো স্নেহাৰ বেষ্ট ফ্ৰেণ্ড। চ' নাই নাই, এইবোৰ কথা স্নেহাই গম পালে বৰ বেয়া হ'ব। আমি যাওঁ বোলে ইয়াৰ পৰা। পানী তুলিব যাব লাগিব, দেৰিয়ে হ'ল। মেঘা, মোৰো বহুত দেৰিয়ে হৈ গ'ল। কম কম বুলি ভাবোঁতে কাকো কোৱাই নহ'ল। আজি তোমাক কৈছোঁ, আই লাভ ইউ। I love you.
আই লাভ ইউ আই লাভ ইউ বোৱাৰী মাহ হালধিবোৰ যোগাৰ হ'লনে হয় খুৰী সকলো যোগাৰ আছে তেনেহ'লে দেৰি নকৰিবা হ'ব খুৰী সেইকাৰণে দিনৰ ভাগতে কইনা নোৱাৰ কথা ভাবিছোঁ বৰযাত্ৰীও বোলে সোনকালে আহি পাব এতিয়া পানী তুলিবলৈ যাব লাগে ব'লক ব'লা অ মামা এই পানী তুলিব যোৱা মানুহখিনি কেতিয়া পাবহি ওলাই গৈছেহে অলপ সময় লাগিব পিছে পানী তুলিবলৈ যোৱা মানুহৰ লগত তোমাৰ সম্পৰ্ক কি হে মামা নাই 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 একো সম্পৰ্ক নাই এনেই সুধিলোঁ হ'ব হ'ব 10টোৰ মত ফাঁকি দিব নালাগে মই সকলো কথা গম পাই গৈছোঁ অ'ৰা শুভস্য শীঘ্ৰম শুভ কাম সোনকালে কৰা নহ'লে মোৰ দৰে তোমাৰ হৈ একে অৱস্থাই হ'ব মামা কথাটো বুজি নাপালোঁ নহয় মই কাৰোবাক বিয়া পাতিম বুলি ভাবি ক'বলৈ যাওঁতে মোক সকলোৱে মামা বুলি মাতি যাৰ কাৰণে মই সকলোৰে মামা হৈ পৰিলোঁ তুমিও সকলোৰে দাদা হৈ নপৰোঁতেই হাতত কেমেৰা লৈ কইনা নোহোৱা জেগালৈ যোৱা আৰু তাতেই কামেৰা কৰি দিয়া মই আহোঁ হা থাকিবা ব্যৱস্থা বাৰু মই কৰি দিম তই খালি ক বিয়াত এই বছৰ বহিবি নে অহা বছৰ ধেত কি যে কওঁ আৰু মই সেইধৰণে ভাবা নাই নহয় হ'ব দে গম পাইছোঁ নহয় তই কি ধৰণে ভাবিছ তোৰ মুখত লাগি থকা সেই ৰংখিনিয়ে প্ৰকাশ কৰিছে নহয় ৰং কটা মই পিঠাগুড়িহে সানি দিছিল কটা নাইচোন ৰং হ'ব দে ইনো দেখাব নালাগে আই এলে বহ ইয়াত এই ৰং চকুৰে দেখা নাপায় মনেৰেহে অনুভৱ কৰে এয়া মনৰ ৰং আৰু যি মই তোৰ কালে মুখে দেখা পাই আছো বুৰ্ব তই কি কৈছ মই কিন্তু একো বুজি পোৱা নাই দেই তহঁত দেখো ৰেডি হোৱাই নাই সিফালে ৰিচিপশ্যন ৰুমত মানুহ ভৰিলে বৌয়ে তোক বাহিৰত বহিবলৈ মাতিছে
ঠিক আছে তুমি বৌক গৈ কোৱা আমি 10 মিনিটত ৰেডি হৈ গৈ আছো ঠিক আছে সোনকালে ঠিক আছে মানুহ আৰু আহিব লগা আছে জানো মোৰ মতেতো নাই কাৰণ মই মতা সকলো মানুহেতো আহিছে দস্তুৰ মত হৈ যাব দিয়া বৰযাত্ৰীৰ বাবে বস্তু ভাগে ভাগে থৈ দিছো তুমি চিন্তা নকৰিবা এৰা ভগৱানৰ ৰাতিটো ভালে ভালে পাৰ কৰিলেই হ'ল দস্তুৰ মত ভালে ভালে পাৰ হ'ব আছো নহয় মামা কি হ'ল তুমি দেখোন মোক ধৰাই নিদিয়া হ'লা তোমাৰ লগত মোৰ বহুত কথা আছে আগতে কৈছোঁ দেখোন এই বিয়াৰ হুলস্থুলৰ মাজতনো কি কথা পাতিম এবাৰ বিয়াখন ভালে ভালে হৈ যাওক তাৰপিছত বহুত কথা আছে তথাপি মাজে সময় দেখি থাকিলে মনটো ভাল লাগি থাকে মই যাওঁ কইনা সাজাবৰ দেৰি হ'ল ৰ'বা না বৌ বাৰু পিছে এই বহাগত নে অহা বহাগত আমিও লগত আছো দেই মৰিলো বাপেকে গোটেই ঘৰখনে গম পাব এতিয়া শুনাচোন বহাচোন বহা ইয়াতে অলপ বহা কথা পাতো চাবৰ হ'লেই নে চোৱা চোৱা এইফালে চোৱা বঢ়িয়া হৈছে ন কি ফটোজেনিক চাওঁ তোমাকো এটা উঠাই দিওঁ চাওঁ এইফালে চাই থাকা বঢ়িয়া ভণ্টি তোমাৰ মোবাইল নম্বৰটো দিয়াচোন মোৰ মোবাইল নাই তোমাৰ মোবাইল নাই নেকি থাকিলে ভাল হ'ল ঐ তহঁত কেইজনী দস্তুৰ মত ইয়াতে কি কৰিছ নহয় এনে মামা ভণ্টি ঐ হেমন্ত তই খোৱা লোৱা কিবা কৰিলি নে নাই কৰিলোঁ ৰ'বাহে খোৱা লোৱা ধান্দা মই কৰা নাই নহয় কি ধান্দা কৰি আছ চিনাকিটো কৰাই নিদিয়া নেকি তুমি এই পৰ্বতত কাছৰ কণী বিচাৰি লাভ নাই এইবোৰ ছোৱালীৰ লগত চিনাকি হৈ তোৰ কি লাভ হ'ব এইটো কিন্তু মামা তুমি মোক ঠগিলা যোৱাবাৰ তোমাক মই মণিপুৰী ভাং বহুত খোৱালোঁ তুমি কিন্তু এইটো কাম কৰিব নালাগিছিল মোক চিনাকিটো কৰাই দিব লাগিছিল এই চিনাকি হ'বলৈ আহ এই দৰা আহিলে আহিবি বুজিছা নাই নহ'লে এবাৰ নগ'লে এতিয়া ককাৰা অনলক মাতিম সেই অনল ককাই দিয়ক মাতিব নালাগে মই গৈছোঁ মই দৰা আহিলে আহিম কিন্তু মই আহিম কিন্তু ঐ তোৰ এই ডিঙিৰ চেটটো ইমান ভাল লাগিছে ক'ৰ পৰা লৈছ কি হয় মানিক চেনৰ পৰা লৈছো আচ্ছা এটা কাম কৰিবি এইটো তোৰ লগতে লৈ যাবি বিয়াৰ পিছত ন কইনা হৈ যেতিয়া ফুৰিবলৈ যাবি পিন্ধি গ'লেতো বৰ ধুনীয়া দেখাব হ'ব সৰুৰ পৰা মই ভাল পাম বুলি ক'লে প্ৰতিটো বস্তু কিয় দি দিয় আজিলৈকে বহুতো দিলি আৰু নালাগে নব না সজাই হোৱা নাই নেকি হ'ব খবৰ লোৱা চলেৰে কাক বিচাৰি আহিছা গম পাইছো নহয় নব লগ্ন কেইটাত 11টাত এতিয়া 10টা বাজিলেই চাগে লগ্নৰ সময় হ'লেই দৰাচোন এতিয়ালৈকে আহি নাপালেহি মামা দস্তুৰ মত আহিব তুমি ইমান অধৈৰ্য হৈ নপৰিবাচোন ইমান দূৰ বাট নহয় মামা মোৰ অধৈৰ্যৰ কাৰণটো তুমি খুব ভালদৰে জানা মামা তুমিও যে ভাগিন দস্তুৰ মত কিছুমান অমূলক কথা চিন্তা কৰি থাকা নহয় মামা মই আকৌ এবাৰ ফোনটো গৈ ট্ৰাই কৰি চাওঁ তুমি অলপ ইয়াতে ৰোৱা অকল মেঘা গুঠালে নহ'ব আমাকো উঠাব লাগিব যা
নবৌ 12টা বাজিব হ'লেই দেখোন তুমি চিন্তা নকৰিবা দাদাই খবৰ কৰি আছে নহয় আৰু ইমান দূৰ বাট আহোঁতে অকণমান দেৰি হ'বই দিয়াচোন সাগৰ তুমি অকণমান মোৰ লগত আহাচোন কি আচৰিত মানুহ কোনো কাণ্ড কিয় নাই কিবা এটা বিপদ হৈছে ফোন এটা কৰি জনাব লাগে দস্তুৰমত জনাব লাগে গোটেই ঘৰখনে চিন্তা কৰি আছে এইখন বিয়া হয় কোনো সাংস্কৃতিক সন্ধিয়া নহয় হেৰা কি হৈছে চোৱাচোন 1:30 বাজি গ'ল এতিয়ালৈকে তেওঁলোকৰ কোনো খবৰ এটা নাই ফোন এটাতো কৰিব পাৰে তেওঁলোকে কাৰ ফোন চোৱাচোন ৰাজীৱৰ মানে মানে দৰাৰ হে প্ৰভু ৰক্ষা হেল্ল' ৰাজীৱ মই দাদাই কৈছো হেল্ল' 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 ঐ বেন পাৰ্টি বন্ধ কৰ হেল্ল' কি কি হৈছে নোকোৱা কিয় কি ক'লে ৰাজীৱে মই যিটো কথাৰ বাবে ভয় কৰি আছিলো সেইটোৱেই হ'ল ৰাজীৱে মাক দেউতাকক কথাটো কোৱা নাছিল এতিয়া বেলেগৰ মুখত কথাটো শুনি তেওঁলোকৰ বংশ মৰ্যাদাৰ কথা চিন্তা কৰি এজনী মাক বাপেক নোহোৱাত তুলনীয়া ছোৱালীক বোৱাৰী কৰিবলৈ অমান্তি হৈছে তৰাণী বলা ভাগিন গাড়ী উলিওৱা এতিয়াই গৈ আমি সিহঁতৰ পৰা কৈফিয়ত বিচাৰিম নালাগে মামা এনেকুৱা ভিৰু আনচিভিলাইজ মানুহৰ ওচৰত তোমালোক সৰু হ'ব নালাগে কাৰণ এই বিয়াখনত বহিবলৈ মই আৰু ইচ্ছুক নহয় আৰু এয়াই মোৰ শেষ সিদ্ধান্ত অনল ৰূপা তোমালোকে এইবিলাক কি কৰি থাকা হে মাক দেউতাক নথকা কথাটো আগতেই ক'ব লাগিছিল দৰাই যেতিয়া নাহে এইখন বিয়াত থাকি কি লাভ আছে হে ব'ল আহে ব'লা সাগৰ তুমি মোৰ লগত আহা কি কৈছা মেঘা মই স্নেহাক কেনেকৈ বিয়া কৰাব পাৰো কিয় সংকীৰ্ণতা তোমাৰ মনকো আৱৰি ধৰিছে নেকি নহয় মেঘা তেনেবোৰ কথাক মই কেতিয়াও প্ৰশ্ৰয় নিদিওঁ কিন্তু মই স্নেহাক সেই দৃশ্যই কেতিয়াও চোৱা নাই
তাই মোৰ অন্তৰংগ বান্ধৱী। সেইটোৱেতো সাগৰ, তুমি পত্নী হিচাপে এজনী অন্তৰংগ বান্ধৱীহে বিচাৰা। কিন্তু মেঘা, মই যে তোমাক বাছ, নকবা আৰু একো নকবা। মই আৰু কোনো কথাই শুনিব নোখোজো। তুমি মোক বা মই তোমাক লগ পোৱা কিমান দিনো হৈছে? এটা দিন মাত্ৰ। গতিকে আমি তেনে সিদ্ধান্ত লোৱাটো উচিত নহ'ব। আৰু আৰু আমিচোন ইজনে সিজনক ভালকৈ চিনিয়ে পোৱা নাই। তুমি স্নেহাক আজি ৩-৪ বছৰৰ পৰা জানা, বুজি পোৱা। তোমালোকৰ মনৰ মিল আছে। কিন্তু মেঘা, কোনো কিন্তু নাই। মই তোমাক কাব কৰিছো সাগৰ, তুমি স্নেহাক বিয়া কৰাই তাইৰ জীৱনটো বচোৱা। ঠিক আছে, তুমি মোৰ প্ৰতি উদাসীন যেতিয়া, মোৰ আৰু একো উপায় নাই। তোমাৰ যিদৰে বান্ধৱীৰ প্ৰতি দায়িত্ব আছে, মোৰ কিয় নাই বুলি ভাবিলা? তোমাক লৈ মই এটা সপোন দেখিছিলো, কিন্তু এতিয়া সাৰ পালো। তাৰমানে মই স্নেহাক বিয়া কৰাম আজি, এতিয়াই। মই দাদাক কোৱাগৈ আৰু তুমি স্নেহাক কোৱাগৈ। কি তুমি তুমি সঁচাই স্নেহাক বিয়া কৰাবা? হয় দাদা, সিদ্ধান্ত মই লৈ পেলাইছো। স্নেহাতকৈ ভাল জীৱন সংগী মই হয়তো ক'তো বিচাৰি নাপালোহেঁতেন। মেঘাই মোৰ চকু মেল খুৱাই দিলে। কিন্তু স্নেহাৰ বিষয়ে তুমি জানো সকলোবোৰ কথা জানা? তাই আমাৰ মা দেউতাই তুলি লোৱা ছোৱালী। বানপানীৰ সময়ত প্ৰায় এবছৰমান বয়সত দেউতাই তাইক পাই লৈ আহিছিল। কিন্তু এইবোৰ কথাত তোমাৰ মা দেউতাই গম পালে তাইক জানো আদৰৰ বোৱাৰী হিচাপে গ্ৰহণ কৰিব পাৰিব? স্নেহাই হয়তো মোৰ সম্পূৰ্ণ পৰিচয় আপোনালোকক দিয়াই নাই। ময়ো এজন কেও কিছু নোহোৱা ঘাট মৰা ল'ৰা। মোৰ মা দেউতা কাৰ এক্সিডেণ্টত সৰুতেই ঢুকালে। এতিয়া আপোনালোকেই মোৰ সকলো। কি বুলি ধন্যবাদ জনাম সাগৰ? তুমি তুমি আমাৰ পৰিয়ালটোক নতুন জীৱন দান কৰিলা। ধন্যবাদ সাগৰ, ধন্যবাদ। কিন্তু কিন্তু স্নেহাক এবাৰ কথাটো সোধা হ'লে ভাল আছিল নেকি? স্নেহাৰ কোনো আপত্তি নাই, তাই মান্তি হৈছে। ৰ'বা ৰ'বা, দস্তুৰমত দৰাৰ গাৰ্জেণ্টৰ আপত্তি আছে। 1 লাখ টকা আৰু এখন মটৰচাইকেল ল'লে এই বিয়া কেঞ্চেল। কিন্তু মামা, 1 লাখ টকা কিয় আকৌ? অহা বহাগত মোৰ বিয়াখন পাতিব লাগিব নহয়। দস্তুৰমত